Hello friends, কি খবৰ আশা কৰো সকলো ভালেই আছো মই নিকিতা পুনৰ মোৰ এটা ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছো আজি মোৰ ভিডিঅ'টো হ'ল মই ঘৰত থাকি কি কৰিলো তাকে আপোনালোকৰ মাজত অকমান দেখাব বিচাৰিছো আহকচোন তেনেহলে চাও আৰু ভিডিঅ'টো চাই যদি ভাল লাগে তেনেহলে প্লিজ লাইক এটা কৰি দিব আৰু আপোনাক আজি দিনটোত মই বিশেষ এটা বস্তু দেখাম সো ভিডিঅ'টো চাই থাকিব পিছলৈ কিনো বিশেষ বস্তু দেখাও আহকচোন তেনেহলে চাউল মই কেনেকৈ সফা কৰো অকমান চাও এই আপোনালোকে দেখিছে মই কি কৰিম বুলি কৈছিলো এই আছে চাউল আৰু এফালে ডলা চালনী সো মই চাউল অকমান চফা কৰিম আপোনালোকক কেনেকেনো চফা কৰো তাকে দেখাব বিচাৰিছো ভিডিঅ'টো চাই থাকিব পিছলৈ আমিবোৰ গাঁৱলীয়া খুব সুন্দৰ এখন গাঁও খুব সুন্দৰকৈ তাত আমি সকলোৱে মিলা প্ৰীতিৰে থাকোঁ না কোনো অভাৱ না কোনো অভিযোগ যি পাইছোঁ তাকেই লৈ সুখী আমিবোৰে মানুহক সোনকালে বিশ্বাস কৰি লওঁ সেইবাবে হয়তো আমাক বহুতে বিশ্বাসঘাতকতা কৰিবলৈ সুযোগ ল'ব বিচাৰে গাঁৱৰ মানুহ মিছা কথা ক'ব নোৱাৰে মিছা কথা ক'লে যেন শান্তিয়েই নাই যেটো সঁচা সেইটোকে ক'ব বিচাৰো যেটো সঁচা সেইটোকে ফাইনালি মোৰ চাউল চফা হৈ গ'ল আৰু আমাৰ এইজন পৰভুজন আহি ল'লে এতিয়া আৰু ক'ত চাউল চফা কৰিব দিব সো হেকে হ'লগে এয়া দেখিছানে গোটেই মানে চাউলখিনি চিটিয়াই খতম কৰিলে আৰু অয়ো কেনেকৈ চিটিয়াইছে চা কেলে চিটিয়াইছে সেনেকৈ নাপায় নহয় চাউল চিটিয়াবলৈ মই নকৰিবা আকৌ থৈ দিয়া কি লৈছা তুমি তোমাক বেয়া লোৱা কৈ দিব গোটেই ঘৰতে বগা কৰিবা এতিয়া কক খাই বাহিৰতহে খাবহি কক ভিতৰত নাখায় নহয় আপোনালোকে দেখিছে ইয়াক কিমান দুষ্ট কৰি থাকে এইটো দুষ্টলা আমাৰ এইটো দুষ্টলা হয় নাই হয় আপোনালোকে দেখিলে মই চাউল চফা কৰা আৰু এতিয়া মই আপোনালোকক কি বস্তু দেখাম গৈছিলোঁ আহকচোন তেনেহ'লে চাওঁ ইয়া ফাইনেলি এইটো হৈছে বস্তুটো এইটো বেৰাটো দেখিছে নহয় এই বেৰাটোৰ ভিতৰত কি আছে চাওঁ আহকচোন ইয়া এই বুলি কি হয় আপোনালোকে দেখি গম পাইছে চাগে কিছুমানে চিনি পাইছে আৰু যদি কিছুমানে চিনি পোৱা নাই তেওঁলোকক কৈছোঁ এয়া দেখিছে এপুলি আৰু এইফালে মানে দুপুলি ৰুই থৈ দিছোঁ মই কি হয় আপোনালোকে প্লিজ তলত কমেণ্ট কৰি জনাব যিহেতু আমাৰ এইফালে হৈছে পদূলিমুখটো আৰু পদূলিমুখতে মই এনেকৈ দুফালে দুজোপা ৰুই থৈ দিছোঁ আপোনালোকক মই ইয়াতে আৰু এটা বস্তু দেখাইছোঁ চাওকচোন এইজোপা ফুল দেখিছে না ফুলজোপাৰ তলত মই এইজোপা মানে পাণ ৰুই থৈ দিছোঁ যিহেতু পাণ দেখিছে এইজোপা পাণজোপা মানে এই জালিখনত যেতিয়া বগাই যাব ন দেখিবলৈ শুৱনি লাগে লগতে আৰু পাণ মানে তামোলৰ লগত খাবলৈ হ'লে এখিলামান চিঙি খাংকলৈও পাৰিব যদি ডাঙৰ হয় মানে সেইবাবে মই ইয়াতে ধুনীয়াকৈ দি থৈছোঁ সেউজীয়াকৈ দেখিবলৈ ভালে লাগে অৱশ্যে ফুলৰ দৰে লাগে যেতিয়া জালিবিলাকত বগাই যাব নহয় ভালে লাগে তেনেহ'লে মোৰ ভিডিঅ'সমূহ চাই থাকক আৰু হয় আপোনালোকে দেখিলে মই আপোনালোকক কি দেখাম বুলি কৈছিলোঁ সো আপোনালোকে চিনি পাইছে চাগে পুলিকেইটা দেখি মই হ'লেও নামটো কৈ দিছোঁ বাৰু নামটো হৈছে শেৱালি ফুল মানে আজি মানে হ'ল আৰু কেইবা 3 মাহমান আগতে মই আনিছিলোঁ এজন দাদাই দিছিলে দুপুলি সৰু হৈ থাকোঁতে আনিছিলোঁ সো এতিয়া তাপেটতে জীয়াই থলোঁ এতিয়া ডাঙৰ হ'ল আৰু কালি ৰুই দিছোঁ সেইবাবে মই বেৰা এটা ধুনীয়াকৈ সাজি পিনে ছাগলীয়ে যিহেতু খাব সেইবাবে মই ধুনীয়াকৈ বেৰাটো লগাই দিছোঁ কাৰণ ছাগলী
বস্তু আৰু যদি কিছুমানে চিনি পায় বা কিছুমানে চিনি নাপাব পাৰে তথাপিও সেই নামটো মই কৈ দিলোঁ আৰু যিহেতু জানে আপোনালোকে শেৱালি ফুল হওক বা ৰজনীগন্ধা দুইটা ৰাতি ফুলিলে যিহেতু ভালে লাগে বহুত ধুনীয়া গোন্ধ সেইবাবে মই পদূলিমুখৰ সন্মুখতে ৰুই থৈছোঁ দেখিছে আমাৰ পদূলিমুখ আৰু পদূলিমুখৰ সন্মুখতে মই সেইফালে ৰুই থৈ দিছোঁ শেৱালি পুলি আৰু আপোনালোকে জানে যিহেতু শেৱালি ফুলৰ গোন্ধৰ সুবাস ইমান মজা সেইবাবে মই পদূলিমুখত ৰুইছোঁ আমাৰ সেইটো সোণকুলো দেখিছেনে সোণকেইটা মানে পদূলিমুখত উপস্থিত হৈ আছেগৈ ছাগলী আহিব বুলি ক'লোঁ যে মানে পদূলিমুখত সেই মানে ছাগলীলৈ ৰখীয়া হৈ আছেগৈ ছাগলী আহিলে খেদিম বুলি শুন আহা অঁ মাম বোলে মাৰিবলৈ ৰখি আছে মানে ছাগলী দেখিছেনে গাহৰিটো মানে সোমাবলৈ আহিছে আৰু সেই সোণ বেটাই সেইকাৰণে মানে ৰাস্তাতে ৰখি আছে ছাগলীয়ে গাহৰিটো আহিলে মাৰিম বুলি তুমি মাৰিবানে ধেৰ মাৰিবা কেনেকৈ মাৰিবা ধেৰ মাৰিবা এচাৰিডাল লৈ লোৱাগৈ যোৱা আকৌ কেনেকৈ মাৰিবা তুমি নহ'বা এয়া এইটো গাহৰি আহিব ন সোমালে মাৰিম ন আমি কেনেকৈ মাৰিবা মাৰিবা তুমি টামকৈ মাৰিবা গাহৰিটো কোনটো দেখাই দিয়াচোন গাহৰিটো সেইটো গাহৰি আহিলে কেনেকৈ মাৰিবা টাম মাৰিবা সেইটো গাহৰি গৈছেগৈ গাহৰিটো হয় আপোনালোকে দেখিলে আজিৰ দিনটো মই কি কামত ব্যস্ত থাকিলোঁ তেনেকৈ কাম বুলিবলৈ নাই বাৰু আমাৰ এই সোণবেটাৰ লগতে দিনটো ব্যস্ত হৈ থাকোঁতে যায় চ' যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব লগতে যিসকল নেকি মোৰ চেনেললৈ নতুনকৈ আহিছে তেওঁলোককো কৈছোঁ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব তেতিয়াহে মোৰ নতুন ভিডিঅ'সমূহ চাবলৈ পাৰিব আৰু এনেকৈ আৰু দিনটো ইটো সিটো কৰিয়ে পাৰ কৰোঁ আৰু আজিলৈ তেনেহ'লে ইমানতে সামৰিছোঁ আপোনালোকৰ মৰম চেনেহেৰে মই যেন আৰু প্ৰেৰণা পাওঁ আগুৱাই যাবলৈ আজিলৈ ইমানতে সামৰিছোঁ বাই